যদি আপোনাৰ এনেকুৱা আধাৰ লেটাৰটো হেৰাই গৈছে নাইবা আপোনাৰ আধাৰ কাৰ্ড বনোৱাৰ বহুত দিন পাৰ হৈ গৈছে তথাপিও পোষ্ট অফিচত তেতিয়ালৈ আহি পোৱা নাই তেন্তে আপোনালোকে এইটো ভিডিঅ' চাওক এইটো ভিডিঅ'ত সম্পূৰ্ণভাৱে বুজাই দিয়া হৈছে কেনকে আপোনাৰ আধাৰ লেটাৰটো আপোনাৰ নিজৰ পোষ্ট অফিচত আপুনি কেনকে পাব তেন্তে আহক আমাৰ স্ক্ৰীনত দেখাই দি আছো কেনকে আধাৰ লেটাৰ কাৰণে এপ্লাই কৰিব লাগে প্ৰথমে যাই আছো ক্ৰোম ব্ৰাউজাৰত যাই কেনে ইয়াত সাৰ্চ কৰিব লাগিব আধাৰ ৰিপ্ৰিন্ট অৰ্ডাৰ সাৰ্চ কৰাৰ পিছত ইয়াতে আহিছে এটো ক্লিক কৰিলো ইয়াতে এটো সাইট অফ হৈ আছে খোলা নাই মই এতিয়া আৰু এটা পেজ লৈছো পেজ লোৱাৰ পিছত ইয়াতে সাৰ্চ কৰিছো উদয় ইয়াতে উদয় আহিছে উদয়টো এইটো ভিতৰত যাই কেনে মাই আধাৰ ডাউনলোড এনৰোলমেন্ট ৰিচিভৰ পৰা এনৰোলমেন্ট নাম্বাৰটো দি কেনে আধাৰ উলাই ল'ব লাগিব আধাৰ উলাৰ পিছত মাই আধাৰত যাই কেনে আকৌ মাই আধাৰত যাই কেনে অৰ্ডাৰ টু পিবিসি কাৰ্ড ইয়াতে যাই এইফালে তলফালে আকৌ আহিছে ইয়াতে এন আধাৰ নাম্বাৰ ইয়াতে বাধ্যতামূলক নাম্বাৰটো দিয়াটো মই মোৰটো দিছো দিয়াৰ পিছত দিয়াছো দিয়াৰ পিছত ইয়াতে ক্যাপচাটো দিব লাগিব ইয়াতে ক্যাপচা যেটো আছে ভালকে চাই কেনে এটো দিয়াৰ পিছত send OTP যেটো আধাৰ কাৰ্ডত নাম্বাৰ দিয়া আছে হেতু মোবাইলত OTP টো যাব যোৱাৰ পিছত তলফালে আহক তলফালে আহি কেনে ইন্টাৰ ইউৰ OTP যোৱাৰ পিছত ইয়াতে OTP টো বহাই দিব লাগিব OTP টো মই বহাই দি আছো মোৰ মানে অলপ দেৰি লাগিছে OTP টো আহন্তে টার্মস কন্ডিশন এটো তাৰ পিছত সাবমিট কৰি দিলো সাবমিট হোৱাৰ পিছত মোৰ ফটো মোৰ নাম সব আহিছে তাৰ পিছত মই মেক পেমেন্ট এতে ক্লিক কৰিছো ক্লিক কৰাৰ পিছত ক্ৰেডিট অকলে কৰি আছে মাই সোর্স ইউপিআই মই গুগল পে দি পেমেন্ট কৰিব লাগিব 50 টকা এটা পেমেন্ট কৰিলে গুগল পে আইডি টো ইয়াতে বহাই আছো তাৰ পিছত ইয়াতে ভেৰিফাই কৰি দি আছো ভেৰিফাই কৰি দিয়াৰ পিছত প্ৰসিড কৰি দিব লাগিব এতিয়া গুগল যেটো মোবাইলেৰে গুগল পে কৰি আছে হেতুত ইউপিআই আইডি টো লগইন কৰি 50 টকা এটা পে কৰিব লাগিব তাৰ পিছত অটোমেটিকলি ডিটেক্ট কৰিব আপুনি ইয়াতে ফোন পে গুগল পে এটিএম ভিসা সব দি কৰিব পাৰিবে ইয়াতে হৈছে ইয়াতে সাকসেসফুলি দেখাই আছে ডাউনলোড পেমেন্ট ৰিসিপ্টটো ডাউনলোড কৰি থব লাগিব ডাউনলোড পেমেন্ট ৰিসিপ্ট ইয়াতে সাৰ্ভাৰৰ কাৰণে কিবা প্ৰবলেম হৈছে ৰিফ্ৰেছ মাৰাৰ পিছত কন্টিনিউ কৰি দিয়া তাৰ পিছত ইয়াতে ডাউনলোড হৈ গৈছে অলৰেডি